পাম টিভি বিজনেছ পডকাষ্টলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু মই দেৱ কুমাৰ বৰ্মন। সংগঠনত থাকোঁতে এটা ছদ্মনাম সকলোৰে থাকে আৰু সেই ছদ্মনামটো সংগঠনৰ লগত জড়িত থাকে আৰু চবকে এটা বেলেগ বেলেগ নামেৰে জানে। কিন্তু সেইগৰাকী ব্যক্তি ইমান বিখ্যাত হৈ পৰে, হয়তো নিজৰ যি অৰিজিনেল নাম সেইটোৰে হয়তো সমাজে নাজানে আৰু সেই ছদ্ম নামটোৰে জানে, কিন্তু ছদ্ম নামটোৰে খুব ভাল অৰ্থত জানে। তেনে এগৰাকী ব্যক্তি আজি আমাৰ মাজত উপস্থিত আছে, দ্য গ্ৰেট ফুড এণ্টাৰপ্ৰেনাৰ দীপক চাংমাই। দীপক চাংমাই মানে চবেতো চিনি পায় চাগে, যোনে যোনে চাই আছে বহুতে চাগে আপোনালোকে গমেই পাইছে এয়া দীপক কোন। দীপক একবাৰ কৈ দিয়ক আপুনি কোন হয়। মোৰ নাম দীপক চাংমাই, কাহিলীপাৰাত হোটেল আছে। কাহিলীপাৰাৰ হয়তো সকলোৱে জানে যে দুপৰীয়া সময়ত মই দেখোঁ আমাৰ কলেজ গোয়িঙৰ পৰা আদি কৰি যিখিনি মানুহ কৰ্পৰেট ছেক্টৰত কাম কৰে, মানে তেওঁলোকে ভাত খাবলৈ ভাল পায়। আৰু সেই দীপক চাংমাইৰে কাহিলীপাৰাৰ 10 এপেবিয়ানৰ অকণ আগত গৈ পেলাই চাংমাই হোটেল বুলি এখন হোটেল আছে আৰু সেই হোটেলখনৰ স্বত্বাধিকাৰ হৈছে দীপক। দীপকে কিন্তু কোনোদিন মালিক বুলি নকয়, বোলে আমি এটা টীমত কাম কৰি আছোঁ বুলি কয়। আচ্ছা দীপক, আমি সুধিব খুজিছোঁ চাংমাই হোটেলৰ স্পেচিয়েলিটি কি? স্পেচিয়েল বুলি ক'লে আমাৰ চবেই স্পেচিয়েল। প্ৰথমতেতো আমি গাহৰিয়ে বনাইছিলোঁ। গাহৰি বনাই মানে লাষ্টত প্ৰত্যেকজন গ্ৰাহকে সোধে যে আজি হাঁহ পাম নেকি। ঠিক হাঁহ বিচৰাৰ লগে লগে মোৰ হাঁহৰ প্ৰতি এটা আকৰ্ষণ বাঢ়িল যে মই হাঁহ বনালেও চলিব। ঠিক তেনেকৈ গৈ গৈ হাঁহ বনালোঁ। প্ৰথমতে এটা বনাইছিলোঁ, নেক্সট আকৌ কোনোবা দিন আহিলে মানুহে বিচাৰে পাৰ পাম নেকি। সেই পাৰৰ প্ৰতিও মই ভাবিলোঁ যে পাৰ বনালেও চলিব। তেনেকৈ গৈ হাঁহ, পাৰ, কুচিয়া, ছাগলী, চিকেন, কিন্তু ব্ৰইলাৰ আৰু আমলেট বা চালানী মাছ মই আজিলৈকে বনোৱা নাছিলোঁ। আৰু বিশেষকৈ আমাৰ মানুহখিনিয়ে ভাল পোৱা বস্তুটোৱে হ'ল দেখা পায় ওচৰৰ দোকানবিলাকে যিবিলাক বস্তু ৰাতি থাকি যায়, কেতিয়াবা থকা হৈছিলে আমি নেক্সট ধান কেতিয়াও নিদিওঁ। তো ওচৰৰ দোকানখনে যেতিয়া খাই গম পাইছে যে এইটো কালি নিদিলে, সি ইজনক কৈছে, ইজনক কোৱাৰ লগে লগে এতিয়া প্ৰায় মানুহে গম পাই যে চাংমাই এইটো বস্তু ৱেষ্ট নকৰে, মানে আগদিনাখন বস্তুটো পাছদিনাখন নিদিয়ে বুলি। ঠিক তেনেকৈ চলি আছে। চাংমাই হোটেলৰ বিশেষ প্ৰথম USP-টোৱে হৈছে যে একেবাৰে সতেজ আৰু ফ্ৰেছ, আৰু আজি যিটো প্ৰিপেৰেশ্যন হয় আজিয়ে বিক্ৰী কৰে, কিন্তু কাইলৈ নিদিয়ে। দ্বিতীয় মূল মন্ত্ৰ জনাৰ আগতে আমি সুধিম, দুপৰীয়া যেতিয়া কেতিয়াবা এনেকুৱা নহয়নে সদায় কিবা এখন বিয়াৰ ভোজ দিয়াৰ নিচিনা নালাগেনে? সেনেকুৱাই লাগে আমাৰ। কাৰণ মই দেখা পাওঁ আপোনালোকে হয়তো যোৱা নাই, কেতিয়াবা আপোনালোকে যাব মানে আজি এপিছডটো চাই পেলাই আপোনালোকে কাইলৈ গ'লে হ'ল, দীপক চাংমাইক তাতে পাব। দুপৰীয়াত আমাৰ সাধাৰণতে ঘৰত যেতিয়া ভোজ হয় আমি চবকে প্ৰথমতে পাত দিওঁ, তাৰপাছত পানী দিওঁ, তাৰপাছত আমি এই বাকীখিনি যেনেকৈ দিওঁ। যেতিয়া মই সেইটো কথা সোধা নাই, মই কৈছোঁ যে আজি বস্তু ৰেডি হোৱা নাইগৈ, এখন হ'বলৈ আছে কিন্তু বাহিৰত মানুহ আছে, সেনেকুৱা কিমান দিন হৈছে? এনেকুৱা প্ৰায় হয়। তেতিয়া কি হয়, প্ৰেছাৰটো বাঢ়ে নে নাবাঢ়ে? আমি মানে 11:30 আমাৰ খানাটো ৰেডি হয়, মানে চব্জি ভাজি বনোৱা লোৱাৰ পিছত তাৰ 11:30 পৰা মানে ৰুম চফা কৰি আৰু কোনোবা আহিলে দি দিওঁ আৰু তাৰ যি হৈ থাকে গৈ দি থাকোঁ। 1 বজাত সম্পূৰ্ণ কমপ্লিট হয়গৈ। বিফ'ৰ টাইমিং আপোনালোক ৰেডি হৈ যায়? 1 বজাত। মানে কেতিয়াও এনেকুৱা হোৱা নাই যে কাষ্টমাৰ আহি ৰখি আছে? সেইটোতো হয়। তাৰমানে ডিমাণ্ড এতিয়াও আৰু আছে, আৰু ডিমাণ্ড আছে মানে ব্যৱসায়ৰ পৰিসৰো বহুত দীঘল। আমি অলপমান বেলেগ কথা এটা সুধিম তেখেতক, কিন্তু সোধাৰ আগতে মই কৈছোঁ কি কেনেকৈ আকৃষ্ট হ'ল এই ব্যৱসায়টোত? কেনেকৈ মানে এতিয়া কি ক'ম, গুৱাহাটীততো আহিলোঁ, কিবা এটা কৰি খাব লাগিব, ক'তো ভালকৈ সংস্থাপন নাপাওঁ, আৰু মোৰ বনোৱাৰ প্ৰতি অলপ ধাউতি আছিল বুলি আগতে কৈছোঁৱেই। ঠিক কেনেকৈ বনাই আৰু চলি গ'ল। আৰু প্ৰথমতে মই ছিংগুল আছিলোঁ, তাৰপৰা ওচৰতে এজন আছিল মেধি বুলি, তেখেতক মাতিলোঁ। এতিয়া 2টা কাষ্টমাৰ বহাৰ লগে লগে মেধিয়ে ক'লে আৰু এজন লাগিব আমাক। ঠিক তেনেকৈ গৈ এতিয়া 9জন হৈছেগৈ গোটেইখিনি মিলি। 9জনৰ টীম এটা আপুনি চলায় ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি? যাৰ পৰা কিনে তেওঁতো আপুনি 27 কেজি গাহৰি যাৰ পৰা কিনে তেওঁ আপোনাৰ B2B, তেওঁ আপোনাক বিজনেছ টু বিজনেছ কৰিছে ডিল। আপুনি B2C তাত আপুনি ক্ৰিয়েট কৰাইছে, তেওঁকোতো আপুনি সংস্থাপন দিছে। তেওঁৰ পৰা 27 কেজি গাহৰি কিনা মানে 100 টকাকৈ যদি তেওঁ গাহৰিত প্ৰফিট কৰিব পাৰে 1 কেজিত, নহ'লে 50 টকাকৈ কৰিলে, তেনেহ'লে ইটছ এৰাউণ্ড চাম অফ এৰাউণ্ড কিমান যথেষ্ট 1500-1600 টকা ডেইলি। 1500-1600 টকা যদি ডেইলি হয় তেতিয়াহ'লে মাহেকত কিমান হ'ব? 45,000 অলমষ্ট। আপুনি 45,000 টকাৰ এটা বেলেগ উপসংস্থাপন দিছে আন এজন ব্যক্তি।
ঠিক তেনেকৈ চব্জিও মই যাৰ পৰা লওঁ সি সদায় ৰাতিপুৱাটো আনে। কিন্তু চাংমাইৰ এটা বিৰাট ডাঙৰ, আপুনি ৰাতিপুৱা কেইটাত সাৰ পায়? মই 7:30 সাৰ পাওঁ সদায়। তাৰপাছত আপুনি কেনেকৈ আপোনাৰ দিনটো আৰম্ভ হয়? 7:30 সাৰ পাই ধুনীয়াকৈ মুখ হাত ধুই মই প্ৰথমতে ল'ৰাটোক স্কুলত থওঁ, স্কুলত থৈ আৰু সেই বেলতলা পাওঁ, য'তে বজাৰ পৰা যোনটো বস্তু ভাল লাগে চকুত সেইটোৱে আনো। আৰু মাংস ঠিক দোকান মানে ঠিক কৰা আছে, এই মোক সদায় ভাল বস্তু দিয়ে, আৰু আগদিনা থকা বস্তু মোক নিদিয়েই, দোকানবিলাকো নিদিয়ে যে নিনিয়ে বুলি। বেলতলাৰ পৰা আহি আকৌ গণেশগুৰিত লওঁ, গণেশগুৰিত চব্জি কি মাছ মাংসটো লওঁ তাত গণেশগুৰিটো লৈ দোকানত যাওঁগৈ, দোকানত গৈ বস্তুটো উঠি ঘৰত গা পা ধুই আহি লাগি যাওঁ বনোৱাত। নিজে সদায় লাগে? মই সদায় লাগোঁ, আৰু লগত এতিয়া চবেই জনা হৈ গ'ল, এতিয়া আৰু মোলৈ বাট নাচায় আৰু চবেই বনাব পাৰে। চ' নতুন চাম ব্যৱসায়ী যোনে হয়তো চাংমাই নিচিনা ব্যৱসায় কৰিবলৈ ইচ্ছা কৰে, আমি তেখেতৰ এজন সফল মানে ব্যক্তিত্বৰ পৰা আমি গম পাইছোঁ যে তেওঁ নিজে বজাৰ কৰে। আপুনি কোনোদিন মেনেজৰিয়েল ষ্টাফৰ ওপৰত আপোনালোকে বিশ্বাস কৰিব নোৱাৰে, আপোনালোকে নিজে বজাৰ কৰিব লাগিব। 2 নম্বৰতে আপোনালোকে নিজে ৰান্ধিব লাগিব, আপোনালোকে শ্ৰম দান কৰিব লাগিব। শ্ৰম দান কৰাৰ পাছত আপোনাৰ সেই মানে ইণ্ডাষ্ট্ৰিটো, সেই উদ্যোগটো আৰু বেছি ঠন ধৰি উঠিব, আৰু ভৱিষ্যতে যেতিয়া আপোনাক দেখা পাব তেতিয়াহ'লে আপুনি নক'লেও সিহঁতে কাম কৰে। এতিয়া কৰেনে সেনেকুৱা? কৰে। আৰু মই সিহঁতলৈ কেতিয়াবা বাচ্ছা নাথাকোঁ, কেতিয়াবা কোনোবাই মানুহে ভাত খাই গ'লে পাতখন পেলাব, মই নিজেই পেলাওঁ। পেলোৱা এইবোৰ খুব ভাল, এইটো জেট মই কৰোঁ, বহুত ভাল। আৰু মোক দেখা পাই সিহঁতেও কৰে, ভাল লাগেতো আপোনাৰ? ভাল লাগে। আৰু আজিলৈকে কোনোজনক আমাৰ টিমটোক মই তই বুলি কৈ পোৱা নাই, তেখেতলোকো আমাক তই, মই অনিয়বগা নহয় মানে আজিলৈকে। মানুহক সম্বোধন এটা বিৰাট ডাঙৰ কথা। আপুনি ভালে আছেনে, ঐ তই ভালে আছনে, তাতকৈ আপুনি বুলি ক'লে এতিয়া সম্বোধন, সেইটোৱে মানুহক এটা আপোনাকো সন্মান দিয়ে। আচল কথা হৈছে আপোনাৰ নামটো দীপক চাংমাই নহয়? দীপক চাংমাই নহয়, মোৰ নাম কৰুণা বৰুৱা অৰিজিনেল। আচ্ছা, কৰুণা বৰুৱা। আচ্ছা, দীপক চাংমাই কেনেকৈ কি হ'ল সেইখিনি, কেনেকৈ দীপক চাংমাই আপোনাৰ নামটো কেনেকৈ হ'ল? মই কিছুদিন নিষিদ্ধ সংগঠনত আছিলোঁ আলফাত, তো তাতে মোৰ নামটো দীপক চাংমাই দিছিল, উপনাম এটা দিছিল। যিহেতু কৰুণা বৰুৱা বুলি ক'লে যিহেতু চবেই গম পাব যে এইটো তিনিচুকীয়াৰ ল'ৰা, এতিয়া আমাৰ ঘৰত মিলিটেৰী অপাৰেশ্যন হ'ব, সেইটো কাৰণে এটা ছেফটিৰ কাৰণে নামটো বদলি কৰি দিছিল। ঠিক তেনেকৈ জনাজাত হৈ আৰু দীপক চাংমাই হৈ থাকিল, বৰ্তমান দীপক চাংমাই বুলিয়ে জানে চবেই। আচ্ছা, তো আপোনাৰ সেই উপনামেৰে আপুনি কৰা ব্যৱসায়টো আজি সফল? হয়, খুব ধুনীয়া। সেইকাৰণে আপোনাৰ দোকানখনৰ নামটো চাংমাই হ'ল? চাংমাই। আচ্ছা, আপুনি বিজনেছটো আপোনাৰ সেই সময়ত কেনেকৈ পইচা আপুনি পাইছিলে? মোৰ দাদা এজন আছিল। আপুনি 2000 কিমানত অহা বুলি ক'লে? মই 2001 আহিছিলোঁ। আহি পিনে বিভিন্ন ধৰণৰ কাম ইফালে সিফালে কৰিলোঁ। লাষ্ট মমেণ্টত আছিলোঁ গণেশ শৰ্মা বুলি দাদা এজনৰ লগত। তেখেতক ক'লোঁ যে দাদা মই হোটেল এখন খুলিম, ইয়াতে দোকানখন খোলা পাইছোঁ। বিএন সন্দিকৈ যিহেতু মোক ক'লেই যে মোৰ দাদা দোকানখন বিক্ৰী কৰিব, 10,000 টকা এটা চিকিউৰিটি দিব লাগে, মোৰ হাতত নাছিল। সেই গণেশ শৰ্মা দায়ে দিলে মোক 10,000 টকা। বাচন বৰ্তন তেখেতেই কিনি আনি দিলে, কৈছে যে তই পাৰিবি না? মই কৈছোঁ দাদা পাৰিম দিয়ক, আপোনাক দেখাই দিম। কৈছে একদম, কিন্তু দাদাও হোটেল আছে পল্টন বজাৰ ফেম চিটি বুলি কয়, তো দাদাই ক'লে খোল, দাদাই পইচা পাতি দিলে। ঠিক তেনেকৈ খুলি আৰু এতিয়া চলি আছোঁ ধুনীয়াকৈ। প্ৰথম মূলধন আপুনি 10,000 টকা তেওঁৰ পৰা আনিছিলে? চিকিউৰিটিটো দিছিলে মালিকক, চিকিউৰিটি, আৰু 3,000 টকা এটা মোক বাচন কিনিব দিছিলে। 3,000 টকাত বাচন কিনি আৰু 1500 টকা এটা প্ৰথম দিনাখন বজাৰ কৰিছোঁ, 800 টকা, 1500 টকা দাদাই দিছিলে। 800 টকা দি বজাৰ কৰি চাউল 1 কেজি না 1.5 কেজি মই বনাইছিলোঁ, পাহৰিলোঁ এতিয়া। ঠিক তেনেকৈ আৰম্ভ কৰি এতিয়াতো আৰু যায় বহুত চাউল। কিমান চাউল যায় এতিয়া? 55-60 যায় ডেইলি। 55-60 মানে আপোনাৰ প্ৰায় 500মান কাষ্টমাৰ আছে? 500 to 550 হয়। টাইমিংটো কেতিয়াৰ পৰা কেতিয়ালৈ কৰিছে? আমি 8টা বজাত দোকানত পাওঁহি গোটেইখিনি, মইতো 9টা বজাত পাওঁহি বজাৰ চজাৰ কৰি। অপাৰেশ্যনেল টাইমিং কেইটা বজাত খোলে আপুনি দোকান? আমাৰ 8টা বজাত খোলে ৰাতিপুৱা। খুলি আমি ভাত বিক্ৰী কেইটাৰ পৰা আৰম্ভ কৰে? 11:30 পৰা হয়। 11:30 পৰা সেইটো কিমান দিনলৈ? 11:30 পৰা 3:30, 5টা বজাত চব শেষ হৈ যায়। আৰু ৰাতিটো আপুনি নুখোলে? ৰাতি খোলোঁ। ৰাতিও আছে ছাৰ? ৰাতি খোলোঁ আছে। ৰাতি 7:30 পৰা 10:30, 10টালৈকে মাছ মাংস থাকে, কেতিয়াবা নাথাকিবও পাৰে। নাথাকিলে কোনোবা 10:30 ভিতৰত আহিলে মানে আমি নাখাই আহিলেও তেখেতক খুৱাম। 10:30 পিছত আৰু কিবা কাৰণত যদি শেষো হৈ যায় 10টা আগত, ক'লেও মানুহখিনি বিশ্বাস কৰিব যে 10:30লৈকে পাম, গতিকে মানুহখিনি আমি 10:30লৈকে ৰখোঁগৈ তাৰমানে। বাহ, মানে সঁচা, মানে মই নিজে গম পাইছোঁ, ময়ো ৰাতি বহুত দিন। আমি এইটো নকৰোঁ যে 10:30, 9টাত শেষ হৈ গ'ল 9টাত বন্ধ কৰি নিদিওঁ, মানে 10:30লৈকে আমি যিকোনো প্ৰকাৰে থাকিমেই। আৰু কেতিয়াবা মাংস থাকিলেতো তেখেতে পাবই। টাইমিং হয়। তো আমাৰ যিসকল দৰ্শকে অনুষ্ঠানটো চাই আছে, এতিয়া আপোনালোকে এটা টাইমিং কৰিব, বোলে আপোনালোকে খোলা টাইমটো কিমানত খোলে, তেতিয়া আপোনাৰ কাষ্টমাৰ আহিব, আৰু বন্ধ টাইমটো
কেইটা বজাত বন্ধ কৰে? চবতকৈ খুব ডাঙৰ কথা এটা চাংমাই ক'লে যে আমাৰ যদিও বস্তু শেষ হৈ যায় ৰাতি 9টা বজাত, তথাপি আমি প্ৰায় 10:30 খোলোঁ। আৰু যদি মানুহ আহে তেতিয়াহ'লে মানুহক আমি যদি আমাৰ খাব লগাখিনি থাকে আমি নিজে নাখাই আমি তেওঁলোকক খুৱাওঁ। হয়, মনটো ভাল লাগে ন? বহুত ডাঙৰ আশীৰ্বাদ। মানে অন্ন ভোজন আৰু অন্নদান আপুনি ক'ব নোৱাৰে কিমান ডাঙৰ। কাৰণ কি সেই ব্যক্তিগৰাকীয়ে হয়তো বহুত অসুবিধাত আপোনাৰ তাত ভাতটো পাম বুলিয়ে আহে। যদি তাতে ভাত নাপায় তাত 2 নম্বৰ কোনো ৰাস্তা নাই। আচ্ছা, আপুনি মছলা জাতীয় কিবা বস্তু আপোনাৰ খাদ্য যেতিয়া বস্তু বনায় তেতিয়া কি কিবা বেলেগ মছলা টছলা দিয়ে নেকি? আমি মছলা পাতি নিদিওঁ, আদা নহৰু আৰু কেতিয়াবা সেই জিৰা ধনিয়া নিজে পিচি লওঁ, গোটাকৈ নি পিচি লৈ সেইটোৱে দিওঁ। জিৰা ধনিয়া আপুনি নিজে পাতাত বেচি পেলাই? হয়, সেইটো হয়, আমাৰ বহুতেও নাজানে। আমি মিক্সিত গ্ৰাইণ্ড কৰি দিয়া আৰু আমাৰ ইলেক্ট্ৰিক মেচিনত গ্ৰাইণ্ড কৰা আৰু পাতাত বটাটোৰ মাজত ডিফাৰেঞ্চ থাকে। মানে আগৰ দিনত তাত টেষ্টটো খুব ভাল ওলায়, এইটো সঁচা কথা। সেইটো আগৰ দিনতো আমাৰ সেইটোৱে আছিলে। আজিলৈকে আপোনাৰ ব্যৱসায়টোত কেতিয়াও শংকা আৰু বিপদ অহা নাই নেকি? বৰ্তমানলৈকে অহা নাই। ক'ভিডত আপুনি কেনেকৈ চলিছিলে? ক'ভিডত হোৱাৰ আগতে আমাৰ 2 বছৰ দোকান চলিল, 1.5 বছৰ চলিল। তাৰপৰা আমাৰ ষ্টাফবিলাকৰো অলপ দিগদাৰ হৈছিল, কিন্তু হ'লেও তেখেতলোকক মই প্ৰত্যক্ষকৈ পইচা দিছোঁ, ঘূৰাই দিম বুলি কৈছোঁ, নালাগে দিয়ক, সিহঁতক চাউল পাত দিছোঁ। ক'ভিডততো টোটেলি আমাৰ 2 বছৰ বন্ধই বুলি ক'ব লাগিব। ক'ভিডতো আপুনি হাৰ মানা নাই? কাৰণ কি বহুত ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট, ভাল ভাল গুৱাহাটীৰ ৰেষ্টুৰেণ্ট আমাৰ বন্ধ হৈ গৈছিলে ক'ভিডৰ সময়ত। কিন্তু ক'ভিডেও যদি আপোনাক তাত সেই প্ৰত্যাহ্বানটো আপুনি ক'ভিডক এটা প্ৰত্যাহ্বান হিচাপে দি আপুনি তেতিয়া সেই আপোনাৰ ষ্টাফবিলাকক পইচা দি আছিলে? দিছিলোঁ হয়। আৰু দোকানৰ ভাড়া দি আছিলোঁ। মালিকে কমাই নিদিলে? নিদিলে। 1 পইচা নকমালে? 1 পইচা নকমালে। 1000 নে 2000 টকা কমাইছিল। তো সেইটো এটা আপোনাৰ কাৰণে চেলেঞ্জ এটা আছিলে। হয়। মাজতে গাহৰিৰ swine flu হ'লে তেতিয়া মানে মানুহে খাব যোৱা গ্ৰাহকৰ সংখ্যা কমে নে একে থাকে? আমাৰতো কমা নাই। কিছুমানে 2-এদিন খোৱা নাছিল, কিন্তু বেলেগ খায়, হাঁহ খায়, পাৰ, কুচিয়া, ছাগলী এইবিলাক খায়। কিন্তু গাহৰিটো প্ৰায় চলিছেই আমাৰ, চলে। আৰু মই গাহৰি য'ৰ পৰা নলওঁ, মানে যোনটো এটা ভাল সেইটোৱে আনো। আৰু কিছুমান দোকানে প্ৰায় দেখোঁ এই হোটেলৰ কাৰণে এইখিনি লৈ যা, প্ৰত্যেক দোকানীয়ে কয়, কিন্তু মই সেইটো নকৰোঁ, মই লাগিলে নানোৱেই। মানে গুৱাহাটীত এনেকুৱা এটা বিশ্বাস আছে যে হোটেলৰ মাল মানে ভাল নহয়? এইটো হোটেলত যাব দি দিবি। মই নিজে বজাৰ কৰোঁ, হোটেলৰ নাম নকওঁ। তেখেতলোকে কয় মই যোনজন দোকানীৰ পৰা লওঁ, এইটো ক'ত যাব, এইটো আমুক হোটেলত যাব, আপুনি লৈ লওক, কম দামত পাব। মই কৈছোঁ মোক নালাগে। মোৰ দেউতাই কৈছিল, দেউতা ঢুকালে, দেউতা মই হোটেলখন খুলিম বুলি কৈছোঁ। দেউতাক কৈছে ভাল কথা, মানুহক অন্নদান দিবি। কিন্তু ভাত খুৱাই মানুহক সদায়, মানুহজনে ভাতটো খাই মানে ভোকৰ কাৰণে, ফূৰ্তিত নাখায়। গতিকে দেউতাই কৈছে কি মানুহজনক সেইখিনি ভাত খুৱাবি যিটো তেখেতৰ মানে শৰীৰৰ কাৰণে উপযোগী হয়। আৰু সেই দেউতাৰ কথাটো মই আজিও মানিছোঁ। বহুত ডাঙৰ কথা কৈছে। মানে আমাৰ উই ডোণ্ট হেভ এনি ৰাইট, আমাৰ কোনো ধৰণৰ অধিকাৰ নাই যদি এজন মানুহক আমি ভাল খাদ্য খুৱাব নোৱাৰোঁ আৰু আমাৰ বেয়া খাদ্য খোৱাৰো আমাৰ কোনো অধিকাৰ নাই। আমাক ভগৱানে ৰাইট দিয়া নাই নহয় তেওঁক আমি বেয়া বস্তুখিনি হোটেলত অহাৰ কাৰণে খুৱাম। হোটেল মানে ফিলচফিটো কি? আপোনাৰ সময় নাই কাৰণে আপুনি হোটেলত খাব আহিছে, সেইবুলি আপুনি বেয়া বস্তু খাব নেকি? নাখায় নহয়। তো সেইটো ফিলচফি হৈছে কি আপোনাৰ সেই যে আপুনি মানে গুৰু মন্ত্ৰ যে আমি বেয়া খাদ্য আমি হোটেলত নিদিওঁ, সদায় সতেজ দিওঁ, ফ্ৰেছ দিওঁ। চাংমাৰ হোটেলত পোৱা আমাক কেইটামান ভাল ভাল চাটনি কওকচোন, আপুনি কি কি চাটনি দিয়ে? চাটনিটো যিটো মানে ঘৰুৱা বস্তু পোৱা যায়, কেঁচা হালধিৰ পৰা আদি কৰি তিতা ভেকুৰী, তাৰপৰা এতিয়া আমাৰ আপাৰ অসমত এইটো হেৰি বুলি কয়, তিতা ফুল বুলি কয়। ছিজনত যিখিনি বস্তু ওলায় মানে আমাৰ বাৰীৰ সেই বস্তুবিলাকে চাটনি দিয়া যায়। মই আচাৰ বা পাপৰ এইবিলাক মই নবনাওঁ, মই নিজেও ভাল নাপাওঁ আৰু মই নবনাওঁ। এতিয়া পদুনা দিনত পদুনা, আম দিনত আম, জলফাই দিনত জলফাই, আমলখি দিনত আমলখি, এনেকৈ যিটো ছিজনেবল বস্তু, যিটো চাটনি বনাব পাৰে। কেইবিধ চাটনি থাকে আপোনাৰ? আমাৰ 8 বিধমান থাকে দাদা। বাপৰে, 8 বিধ চাটনিৰে? প্ৰায় গ্ৰাহকে কয় যে আমি আয়ুৰ্বেদিক দোকানত আহিছোঁ। খাই ভাল পায়। আয়ুৰ্বেদিক কেনেকুৱা লাগে তেতিয়া? ভাল লাগে। আৰু প্ৰত্যেকজন মানুহে মানে ভাল বুলিয়ে কয়। আজিলৈকে তেনেকুৱা এটা কমপ্লেইন পোৱা নাই। কেতিয়াবা নিমখ ইফাল হয়, সেইটো কৰোঁ বুলি ইচ্ছাকৃতভাৱে নকৰা নাযায়। হালধি কিয় দিয়ে? হালধি চাটনিটো কিয় দিছে? হালধিটো একচুৱেলি ভাল খাব পাৰিলে। হালধিটো প্ৰত্যেকে জানে হালধি চাটনিটো কি কাৰণে ভাল। হালধি চাটনিটো বনাওঁ, আমলখি দিনত আমলখি বনাওঁ। সেয়া যিসকলে এই অনুষ্ঠানটো চাই আছে তেওঁলোকে হয়তো আপোনালোকৰ মেনুত
চাংমাই কোৱাৰ নিচিনাকৈ তেখেতে কোৱাৰ নিচিনাকৈ আপোনালোকে সেই মেনুখনত আপোনালোকে হয়তো চাটনিবোৰ আকৌ নতুনকৈ এড কৰিব পাৰে, আপোনালোকৰো গ্ৰাহক আহিব। আপোনাৰ পৰিকল্পনা এতিয়া ভৱিষ্যতৰ পৰিকল্পনা চলি আছোঁ, দেখা যায়। এতিয়া আৰু নতুন এখন দোকান লৈছোঁ, মানে আমাৰ মালিকে এতিয়া য'ত ভাড়াত আছোঁ দোকানখন ভাঙিব বুলি ভাবিছিলোঁ, এতিয়া 2 বছৰ কাৰণে আকৌ এগ্ৰিমেণ্ট বঢ়াই দিলে। গতিকে চাওঁ 1.5 বছৰমান চলাই মেলি আৰু এখন নতুন লৈছোঁ, কিন্তু এখন খোলা নাই বৰ্তমান, কি কৰিব পাৰোঁ চাওঁ। খুব ধুনীয়া। তাৰমানে এটা অপৰচুনিটিৰ পিছত তেওঁ সেই গেপটোত সোমাইছিলে, এতিয়া আকৌ এটা নতুন জেগালৈ তেওঁৰ বিজনেছ পৰিসৰ তেওঁ বৃদ্ধি কৰি আছে। এইটোৱে আপোনাক হয়তো অনাগত দিনত চেইন, ফ্ৰেঞ্চাইজি এইবিলাকৰ সুবিধা দিব। আপুনি হয়তো এনেকুৱা ষ্টৰিবোৰ সেনেকুৱাই হয়, তাতে সৰুকৈ আমি আৰম্ভ কৰোঁ, তাৰপিছত কৰি পেলাই আমাৰ লাহে 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 পৰিসৰটো বাঢ়ি যায়, ভালপোৱা মানুহৰ সংখ্যা বাঢ়ে। আৰু আমি আমাৰ ছাৰ্ভিচখন চাংমাই হোটেলখনটো আমি তাৰ পৰা বেলতলাতটো দাঙি লৈ যাব নোৱাৰোঁ, তো বেলতলাৰ পৰা সদায় মানুহবোৰ আহে, বেলতলাত আপোনাৰ এটা ভাল ক্লাইণ্টেল বেছ হয়, আৰু তাৰপিছত আপুনি বেলতলাত খোলে। সেইটো খুব ধুনীয়া আপোনাৰ প্ৰচেষ্টা। এতিয়া আমি আহিছোঁ একদম বিজনেছৰ কথালৈ। ডেইলি কিমান টকা টোটেল বিক্ৰী হয়? এতিয়াতো বৰ্তমান 60 পৰা 65ৰ ভিতৰত দিনত হয়। 65,000 হয়। ভাতৰ হোটেল গুৱাহাটীত খালী ভাতৰ হোটেল এখনত 60,000 টকা ইনকাম কৰাটো সহজ কথা নহয়, সেইটো বিক্ৰীহে হয়। মই গম পাইছোঁ। তাৰপিছত আমি খৰচটো আহি আছোঁ, সেই বিক্ৰীৰ ৰেভিনিউটো যদি আমি ধৰোঁ, আমি ডিটেইল যোনে চাই আছে এনেও গম পাইছে 18 লাখ টকা টোটেল বিক্ৰী হয়, হয়নে? 18 লাখৰ মই ধৰিলোঁ খৰচ চৰচ যাই পেলায়ো আপোনাৰ 12 লাখ, 10 লাখ নাথাকে, থাকে অলপ। মোৰ 2.5 লাখ 3 লাখৰ ভিতৰত থাকে। মানে আমাৰ ষ্টাফটোক মই হাজিৰা হিচাপে নিদিওঁ, একদম পূৰা মানে পাৰ্টনাৰশ্বিপ হিচাপে দি দিওঁ। সেইটো মই সেই কথাখিনি আমি দৰ্শকক সুধিম ভালকৈ। তেখেতে কি কৰে, গোটেই ব্যৱসায়টোৰ পইচা দুভাগ কৰি এটা ভাগ কৰি আৰু বাকী ভাগৰ সেই 5জনক আপোনালোকে বিলাই দিয়ে। হয়, দ্যাটছ আ ডিফাৰেণ্ট ফিলচফি অৰ মে বি পলিচি টুৱাৰ্ডছ দ্য নিউ এণ্টাৰপ্ৰিনাৰশ্বিপ এণ্ডেভিয়াৰ। মানে নতুন এণ্টাৰপ্ৰিনাৰশ্বিপত মানে এই ধৰণৰ সংযোজনবিলাক হয়তো আমি আনিব পাৰোঁ। প্ৰায় 60,000 টকা বিক্ৰী কৰি মাহেকে 2.5 লাখ টকা ঘৰত লৈ যায়, যিটো সৎ কষ্টৰে কৰা উপাৰ্জন। হয়। এটা বস্তু আপোনাক মই দিছোঁ, আপুনি ৱেষ্ট মেনেজমেণ্টত খুব চকু দিয়ে। মানে কাঁহীখনো আপোনালোকে সেই পাতৰ নিচিনা কাঁহীত দিয়ে। আচ্ছা, মানে কাঁহৰ থালত দিলে হয়তো বেছি বিক্ৰী হ'লে, এইটো কিয় আপুনি নকৰিলে? নকৰোঁ মানে এতিয়া মই প্ৰত্যেকটো বস্তু মই চকু দিওঁ। এতিয়া বাচন ধুবৰ কাৰণে এগৰাকী মানুহ লাগিব, মইতো তাত বাচনটো প্ৰত্যেকখন ধোৱা টাইমত চাই থাকিব নোৱাৰিম। তেখেতে যদি মানে যা তাকে যদি একেখিনি পানীতে ধুৱাই মেলি দিয়ে, তো মই গম নাপাম। চ' মানুহজনে যেতিয়া খাই পেলাই যদি কিবা এটা অসুখ হয়, তেতিয়া মোৰ মনটো বেয়া লাগিব। যিটো বস্তু এতিয়া ডিছপ'জেবল পাত দিছোঁ, খাইছে গৈছে পেলাইছোঁ, সেইটো ধুনীয়া হয়, চাফ চিকুণতা হয়, সেইটো কাৰণে দিয়া নাই। আপোনাৰ সেই দোকানত যদি বজাৰত যায়, চাপ'জ আপুনি কেঁকোৰা কিনিলে, কেঁকোৰাৰ ফিক্স প্ৰাইচ থাকে নে সদায় বেলেগ বেলেগ? সদায় বেলেগ বেলেগ থাকে, সদায় বেলেগ। কিন্তু আপোনাৰটোতো ফিক্স প্ৰাইচ হয়, ফিক্স মেনু হয়। 160 টকাত আপোনাৰ মাংস ভাত, হয় 120 টকাত মাংস ভাত। কেতিয়াবা অলপ মানে ইফাল হয়, কিন্তু ফিক্স ৰেট নাথাকে বজাৰত। এতিয়া মাছেই মই সদায় বেলেগ বেলেগ মাছ আনো, যোনটো ফ্ৰেছ আনে সেইটোৱে মই মানে দিওঁ। কেতিয়াবা দামো বেছি হয় নহয়? বেছি হয়। কেতিয়াবা 10 টকা লোকচান খাই হ'লেও কাষ্টমাৰক দিওঁ। তাৰমানে কাষ্টমাৰক এইটো নকওঁ যে আজি ভাল মাছ আনিছোঁ 2 টকা বেছি দিয়ক, সেইটো নকৰোঁ। চ' আপোনালোকে তো মোৰ এনেকুৱা বহুতবাৰ হৈছে, এতিয়া গাহৰি দোকানৰ পৰা কেতিয়াবা গাহৰি আনো, প্ৰথম কম আনোতে বাৰু মানে গম পোৱা নাছিলোঁ। যেতিয়া সৰহকৈ আনিব ল'লোঁ, 18-20 কেজি গাহৰি যেতিয়া আনো, 27 কেজি আনো, তাৰ মাজত 2 কেজি পুৰণা গাহৰি মিলাই দিছিলে, প্ৰায় 3 দিনমান দিছে। বনাওঁতে ধোওঁতে গম পাইছোঁ, সেই বনোৱা গাহৰি মই 2-3 দিনমান দোকানীক ঘূৰাই দিছোঁ। মোৰ কাষ্টমাৰ প্ৰায় দেখিছে যে আপুনি খাব পাৰিম, মই নালাগে। এনেকৈ 3বাৰমান হৈছে মোৰ। মাছো একবাৰ ভজা মাছ মই গণেশগুৰি দোকানত ঘূৰাই দিছোঁ, ছাগলীও 3বাৰমান ঘূৰাই দিছোঁ। এতিয়া আপুনি এইকাৰণে ঘূৰাই দিব পাৰিছে, আপোনাৰ সেই সততাটো আছে, আৰু মই সততাত সদায় ৰাখিমেই। মানে বহুত ভাল। আপুনি কোনো ক্ষেত্ৰত এই কেইটামান এথিক্স, মই যিখন দোকানৰ পৰা আনো, প্ৰায় দোকানে মানে এতিয়া যিবিলাক কাষ্টমাৰে জানে, মানে তেখেতলৈ সুধি চালেও গম পাব যে চাংমাই কেতিয়াও এইটো বস্তু নিনিয়ে। দোকানীখনে নিজেই জানে, এটা মানে ফুল কনফিডেঞ্চ আছে চাংমাই এইটো মাল দিলে সি গম পাবই, গতিকে এইটো মাল নিদোৱে। সদায় ফ্ৰেছটোৱে আহি পেলাই গোটেই বেগে চেগে আহি পেলাই আপুনি দোকান পালে, দোকান পাই ঘৰলৈ যায় নে দোকানলৈ আহে? দোকানত অলপ চব্জি ভাজি কাটি দিওঁ,
কাটি সহায় কৰি দিওঁ মই চাই লওঁ ঘৰত বোলে ভাত হৈছে আৰু 10টা বজাত মই ঘৰত দিনৰ ভাতটো খাওঁ তেতিয়ালৈকে আপোনাৰ প্ৰিমিক্সখিনি ৰেডি হৈ যায় চাটনিবোৰ বনোৱা তেতিয়ালৈকে চব্জি ভাজিটো কটা হয় মই অহাৰ পিছতে চাটনিটো মই চাই দিওঁ মানে চাটনি টানি বনাব লগা হ'লে কোনটো বস্তু কি দিব লাগিব কোনটোত কি দিব লাগিব আৰু চাটনি সদায় আমাৰ একেটা নাথাকে বদলি থাকে গতিকে সিহঁতে পাহৰিব পাৰে মই জানো যে বেলেগ হয় চিজনিং বেলেগ হয় তো মই চাই দিওঁ তাৰপৰা পাকঘৰত সোমাই যাওঁ পাকঘৰত আৰু মই চাই দিওঁ এইটো দিব লাগে এতিয়াতো প্ৰায় জনা হৈ গৈছে পাকঘৰত যি 3জন থাকে মানে মই মানে জানো শুনিছোঁ আপুনি মাংসটো বোলে এনেই কাঠৰ জুইত বনায় হয় ছাগলী মাংসটো বনাওঁ কাঠৰ জুইত জুইত বনালে তাৰ সোৱাদ এটা বেলেগ কেতিয়াবা হাঁহ মাংসটো বনাওঁ কিন্তু সদায় বনোৱাটো সম্ভৱ নহয় আৰু মানুহে খাই ভাল পায় আৰু ভাবিছোঁ ভৱিষ্যতলৈ মই কাঠৰ জুইতে মানে পাছফালে অলপ মাটি আছে মোৰ লগৰজনৰ দোকান হয় তেখেতে মোৰ দোকানত প্ৰায় লাগি দিয়ে নিকুঞ্জ মেধি বুলি কয় পাছফালে ডোখৰত পাকঘৰ বনাই প্ৰায় চব আইটেমেই মানে জুইত বনাম বুলি ভাবি থৈছোঁ খৰি পাবলৈও দিগদাৰ হয় কেনেকৈ পাৰিব যদি ক'ৰবাত পাৰি প্ৰথমতে আমাক দুটা বস্তু আপোনাক আজি আমি ইয়াত এইকাৰণে মাতি আনিছোঁ নতুন চামে যোনে আপোনাৰ নিচিনা ব্যৱসায় কৰিম বুলি ভাবে তেওঁলোকে যদি আপোনাৰ তাত আহি পেলাই এনেই শিক্ষা ল'ব বিচাৰোঁ বুলি ভাবে দুদিন থাকি পেলাই কেনেকৈ অপাৰেশ্যন কৰিছে তাত আপুনি শিকাই দিবনে 100% শিকাই দিম আহিলে মই ভাল পাওঁ আৰু হয়ো আমাৰ অসমীয়ালৈ মানে নিজৰ ভৰিৰ ওপৰত বহি থ'ব লাগে আৰু আমি কাৰো আণ্ডাৰত কৰিব নালাগে যদি নিজৰ প্ৰতি মানে আত্মবিশ্বাস আছে এটা কাম কৰিব পাৰিব আহক মই সকলোকে আহ্বানেই কৰোঁ আৰু মই ভাল পাওঁ কিন্তু সেনেকৈ নহয় এটা ফৰ্মেটত থৈ আহিব লাগিব নাম ঠিকনা দিব লাগিব আপোনালোকৰ পৰিচয় দিব লাগিব দি পেলাই হয়তো আপোনালোকে আমাৰ এই অপাৰেশ্যনটো চাব পাৰিব নহয় জানো আপোনাক দেখাব আমি বিজনেছ সম্পৰ্কে তাত ডিটেইল আপুনি যিটো সঁচাকৈ তেওঁ ইনকাম কৰিছে নে কৰা নাই সেইখিনি কথাও গম পাব আচ্ছা 2 নম্বৰ কথা আপোনাক কৈছোঁগৈ আপোনাৰ গ্ৰাহকলে আজি আমি কৈ থকা মানুহখিনি আমাৰ প্ৰগ্ৰেমটো চাই পেলাই আমি কেনেকৈ বনিলে কি হ'ল কিমান ফ্ৰেছ যোনে যোনে খোৱা নাই তেওঁলোকক আপুনি কেনেকৈ নিমন্ত্ৰণ দিব আহক এই যদি ভিডিঅ' চাইছে আপোনালোকে আহক আমাৰ তাত একবাৰ খাই চাওক খাই সঁচাকৈ ভাল হৈছে নে আমাক জনাব আৰু যদি ভাল হৈছে 10জনক কওক আৰু যদি কিবা কাৰণত কোনোবা এটা আমাৰ ভুল হৈছে তেতিয়া আমাক কওক আমি সেইখিনি শুধাবলৈ চেষ্টা কৰিম আমি এইটো নকওঁ যে আমাৰ চব বস্তু শুদ্ধ হৈছে বা সঠিক হৈছে ভুল ত্ৰুটি থাকি যায় মায়ে বনালেও কেতিয়াবা ইফাল সিফাল হয় গতিকে আপোনালোকৰ দিয়া পৰামৰ্শ আমি সদায় বিচাৰোঁ সঁচাকৈ আচলতে মানুহৰ যদি ইচ্ছা থাকে তো মানুহে মানে এটা বেলেগ ধৰণৰ টাৰ্ণ ল'ব পাৰে জীৱনটো আৰু বহুত কথা শিকিব পাৰে আৰু ভালপোৱা কামটো যদি নিজে ভালপোৱা কামটো যদি সঁচাকৈ পেশ্যন হিচাপে লৈ পেলাই যদি কৰে তেতিয়াহ'লে আপোনালোকেও দীপক চাংমাই নিচিনা এটা উপনামেৰে দোকান আৰম্ভ কৰি মই উপনাম বুলি এইকাৰণে কৈছোঁ কাৰণ সেইটো উপনাম হৈ থকা নাই সেইটো এটা ছদ্মনাম হৈ থকা নাই দীপক চাংমাইৰ এইটো এটা নিজৰ নাম হৈ আৰু সৰু শেষত আমি চবকে আমি ক'ম এনেকৈ দীপক চাংমাইৰ নিচিনা আমি আৰু কিছু এনেকুৱা এই বিশেষকৈ আমাৰ খাদ্য উদ্যোগ বুলি নহয় বিভিন্ন ধৰণৰ উদ্যোগৰ লগত ব্যৱসায় বাণিজ্যৰ লগত জড়িত আমাৰ বিভিন্ন ছাকচেছফুল এণ্টাৰপ্ৰিনাৰ সফল ব্যক্তিক আমাৰ এই মজিয়ালৈ মাতি আনিম তেওঁলোকৰ পৰা দুআষাৰ সুধিম প্ৰথম এটা কথাই গম পাব 10,000 টকাত আৰম্ভ কৰিছিলে 2,000 টকা বাচন কিনিবলৈ লৈছিলে আৰু 500 টকা এটা হাতত আছিল 1 কেজি গাহৰি কিনিছিলে 700 টকা বিক্ৰী হৈছিলে কিমান হৈছিল বিক্ৰী 700 টকা বিক্ৰী হৈছিলে আৰু আজি 5 বছৰৰ মূৰত 60,000 টকা দীপক চাংমাই এই মানে আমি কওঁ আপোনাৰ পৰা আমি এটা দিহা ল'ম আমি এটা পৰামৰ্শ ল'ম নতুন চামৰ কাৰণে আপুনি কি উপদেশ দিব কওকচোন এখন এনেকুৱা আপোনাৰ নিচিনা হোটেল এখন খুলিবলৈ আপুনি কি উপদেশ দিব পৰাটো হোৱা নাই তো যোনে যি ভাবে মানে যে মই কৰিম কামটোৰ প্ৰতি পূৰা ধাউতি থাকিব লাগিব আৰু তেখেতে নিজে সঁচাকৈ কৰিব পাৰিব লাগিব তেতিয়াহে হ'ব কামটো সফল হ'ব পাৰিব আনৰ ওপৰত ডিপেণ্ড কৰি এইখিনি টকালৈ কোনো বিজনেছ সফল হ'ব পৰা নে নাপাৰে নাজানো কিন্তু মই নাজানো যে মই পাৰিছোঁ মানে কি খুব কম টকাৰে আৰম্ভ কৰি আজি ধুনীয়াকৈ এটা আমি 10জন মানুহ চলি আছোঁ ঠিক তেনেকৈ নিজৰ ওপৰত আত্মবিশ্বাস থাকিব লাগিব তেতিয়া পাৰিব নিশ্চয় মানে আৰু ভালো পাব লাগিব হয় ভাল পাব লাগিব আত্মবিশ্বাস লাগিব যিসকল দৰ্শকে আমাৰ যে এই অনুষ্ঠানটো চাই আছে আৰু আপোনালোকে যদি এবাৰ হ'লেও চাংমাই হোটেলত আহি পেলাই খাইছে আৰু আপোনালোকৰ সৰু এটা কমেণ্ট বা এটা সৰু থাম্বছ আপে হয়তো চাংমাই নিচিনা ব্যক্তিজনক আৰু বহুত আগলৈ যাবলৈ আপোনালোকে অনুপ্ৰেৰণা যোগাব আৰু সেইটো আপোনালোকে কৰিব আমি বিশ্বাস আৰু আমাকো জনাব আমি যাতে ভৱিষ্যতে আৰু কেনেকুৱা ধৰণৰ পদক্ষেপ লৈ পেলাই বিভিন্ন ধৰণৰ এণ্টাৰপ্ৰেনাৰক এই শ্ব'টোত আনিব পাৰোঁ